পথিক কবি জোনমণি দাস। যিয়ে মোক আধা বাটত এৰি থৈ গ'ল, তেওঁৰ বাবে ৰৈ থাকোঁতে থাকোঁতে বাটটোৰ পিয়াহ লাগিল, আৰু পানী বিচাৰি বাটটোৱে বাট কৰি পালে। মই ৰৈ থকাতে থাকিলোঁ ধোঁৱাৰ বৃত্তত কিছুমান চকু আঁকি আঁকি। কঁপি থকা কুঁহিয়াৰ পাত আৰু এটা চৰাই, কান্দি থকা বাঁহীটোৰ মাত আৰু এটা চৰাই। কাহি কাহি বুঢ়া এজন আহিল আৰু এমুক খেকাৰ পেলাই ক'লে, লংগৰ নেথাকিলে বন্দৰত নৰয় জাহাজ। নদীয়ে নীৰৱে কঢ়া দীঘল হুমুনিয়া নিপুণ নাবিকেও নেদেখে। ধোঁৱাৰ বৃত্তত মই অঁকা চকুবোৰ সঁচা সঁচি চিলা হ'ল আৰু উৰি গ'ল বৃত্ত ভাঙি। বুঢ়াই আকৌ ক'লে, উভতি যোৱাগৈ, অথবা আগলৈ আগুৱাই নিয়া নিজৰ খোজ। বাটে খোজৰ খাতিয়ান নেৰাখে, খোজেও খুচৰি নুফুৰে বাটৰ বুৰঞ্জী। পাহাৰেও পাহৰিব নোৱাৰে ৰৈ থকাৰ সুখ।